নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ তো মই ভাবি আছোঁ এইকেইদিন ব্লগ দিম কিন্তু মানে একদম সময় সুবিধা নিমিলে তো এতিয়া বাজিছে আপোনাৰ ৰাতিপুৱা 11:30 তো মানে এতিয়া আমি মানে নহয় একচুৱেলি মোৰ মানুহজনে মানে কৈছে যে ব'লা চাপানালালৈ যাওঁ আৰু এফালে মানে মোৰ বা ছোৱালীজনী একদম চিঞৰি আছে চাইডৰ পৰা লুকাই আছে সিহঁতে কেমেৰা অন কৰা লগালে লুকাই আছে দেই তাৰপিছত এতিয়া মানে আমি যাবলৈ ওলাইছোঁ চাপানালালৈ আৰু ভাবিছোঁ আজি চাপানালালৈ যাওঁ ঘৰৰ গোটেই মানুহখিনি ভালো লাগিব আৰু তো সেইকাৰণে আজি ব্লগটো অলপমান ধামাকা হ'ব গৈ আছে তো আপোনালোকে চাই থাকিব তো এতিয়া মই ওলাই কৰি পেলাই ৰেডি হৈ লওঁ তো লগ পাই আছোঁ তো গাইছ আমাৰ ওলাই হৈ গ'ল আৰু মোক কেনেকুৱা লাগিছে জনাব দেই আৰু এফালে মই আৰু এফালে মোৰ ভণ্টি তাৰপিছত ফালে ওলাই আছে মোৰ বা সেয়া এফালে ওলাই আছে এফালে দেখা পাইছে আমাৰ টিকলি একদম ক'ব নোৱাৰে না কি চাই কি কৰি আছে তাই জানে আৰু ভগৱানে জানে আৰু এইফালে আমাৰ মা নাযায় একদম জোৰ কৰি উলিয়াইছে বলক কৈ একদম নাযায় ক'তো যাবলৈ মন নকৰে একদম জোৰ কৰি ওলাইছে আৰু আমাৰ প্লেনিঙৰ মানুহজনক দেখাই আছোঁ আপোনালোকক প্লেনিং কৰা যোনজনে এইফালে গৈ আছে গাড়ীত তো মাহঁতে কাপোৰ চাপোৰ ভৰাই আছে আৰু দাদু কাপোৰ চাপোৰখিনি লৈ আহিবি তো আমি গাড়ীলৈ যাওঁ আৰু এইফালে মোৰ ভাগিন আৰু আৰু মানে মোৰ মানুহজন গৈছে আৰু গাড়ীত বহিবলৈ গৈছে আৰু তো সেয়া আৰু তো একদম গাড়ী ধুনীয়াকৈ একদম চাফ কৰি আছে একদম গাড়ীত যে একদম দাগ এটাও লাগিব নিদিয়ে একদম ক'ৰবাত গ'লে মানে যিয়ে নহওক লাগিলে ধুই যাব যদি তো গাইছ আমি ঘৰৰ পৰা ওলাইছোঁ আৰু এইফালে দেখা পাইছে এয়া মই বহিছোঁ আৰু এইফালে এয়া বহিলে আৰু এইফালে আমাৰ টিকলি একদম গাড়ীলৈ হেৰি কৰি আছে দেখাইছে তো একদম ক'ব নোৱাৰা হৈ গৈছে মানে যাম একদম খুব ভাল পায় ক'ৰবাত যাবলৈ হ'লে আৰু এইফালে মাহঁত অহা নাই ঘৰৰ পৰা আহিব আৰু দৰ্জা মাৰি লৈছে দেউতা নাযায় পাইছে তো গাইছ এতিয়া আমি আহি আছোঁ চাপানালালৈ বৰষুণ নাই এনেই ধেমালি কৰিছোঁ মানে বাৰে মানে কৈ আছে বৰষুণ আহিব নেকি বতৰটো ডাৱৰীয়া কৰিছিলে কিন্তু আকৌ বহুত বেছি ৰ'দ দি দিছে সেইকাৰণে মানে কৈ আছে বৰষুণ আহিছে ধেমালি কৰি আছে এয়া দেখা পাইছে এয়া হৈছে আমাৰ তিনিওজনী আৰু ভাগিন মানে মাজৰজনী আৰু এইফালে মাও বহি আহিছে এইফালে গাড়ী চলাই আহিছে আমি বহি আহিছে আজি বহুত বেছি ভাল লাগি আছে সেইকাৰণে গৰমত আমি চাপানালা যাইছোঁ গৈয়ে দিলোঁ বাৰু চাপানালা মই মানে ভাবিছিলোঁ ক'ত যাম আপোনালোকক গেছ কৰিব দিম যে ক'ত যাম ক'ব আমি চাপানালা আহি আছোঁ চাপানালা আমাৰ পৰা বেছি দূৰ নহয় প্ৰায় 7 কিলোমিটাৰমান হ'ব আৰু সেয়া আৰু তামোল মেইন তো দেখা পাইছে নাই ভিউটো ইমান ধুনীয়া লাগিছে ন দেখিব মানে বহুত বেছি ধুনীয়া লাগিছে একদম মানে চকুন আৰু বহুত সঁচাই ভাল লাগিছে তো গাইছ আমি আহি পাইছোঁহি আৰু আছে 1 কিলোমিটাৰ তাবকে চাই থাকিব দেই তো গাইছ দেখিছে গাড়ী মানুহ আছে বহুত আহিছে গৰমৰ কাৰণে একচুৱেলি মানুহ বেছি আছে ইয়াত দেখা পাইছে চবতে চাৰিওফালে গাড়ী মানে মানুহ আছে এইফালেতো দেখিছে চব মানুহ ফাইনেলি নাপাওঁ পোৱাহি নাছিলোঁ বাট এতিয়া পালোহি আৰু তো বলক তো গাইছ আমি আহি আছোঁ আমি মানে ৱাটাৰফলটো বিচাৰি নোপোৱা হ'লোঁ দেই মানে পালোহি কোনফালে আমি সেইটোকে বিচাৰি নোপোৱা হ'লোঁ ইমান মানুহ কৈছে মই এক ধৰি আহি আছোঁ এইফালে চব আহি আছোঁ আৰু বহুত মানুহ বহুত বেছি ভাল লাগিছে আৰু মা আৰু ভণ্টি আহিব নোৱাৰা হ'ল আৰু আনিব গৈছে আৰু আমি ইয়াতে ওপৰলৈ যাবলৈ হেনো 2 কিলোমিটাৰ লাগে আৰু এতিয়া মানে ভাবিছোঁ মই মানে 2 কিলোমিটাৰ কেনেকৈ যাম তাকে ভাবি আছোঁ কিন্তু সিহঁতে কৈছে যে একো নাই ওপৰলৈ গ'লে বোলে ফিল নহয় আৰু বহুত মানুহ ভাল লাগে বুলি তাকে চাই লওঁ কি হয় এতিয়া দেখা পাইছোঁ 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ দেখিছে একদম বহুত বেছি ভাগৰ লাগিছে মায়ে মানে কৈ আছে নাযাওঁ মানে ইমানখিনি আহিলোঁ যেতিয়া আকৌ মানে ভাগৰত পৰিছোঁ মানে নাযাওঁ কিন্তু মানে মনটোৱে নামানে যে আকৌ
মানে ইমান দূৰ আহিলোঁ যে এতিয়া চাই আহিমগৈ মানে এনেকুৱাতে আহি আছে এতিয়া আমি চব আহিয়ে আছোঁ আৰু কিন্তু মোৰ মানুহজন একদম আগফালেকে গৈ পিনে বহুত দূৰ পালেগে গৈ ইমান স্পীডত গৈছে তাৰ ভৰসাতে গৈ আছে 2,000 years later. তো গাইছ মাহঁত নাহিলে মানে বহুত দূৰ মাহঁতো ভাগৰ লাগিলে তো আমি দুয়ো আহি আছোঁ পোৱাহিয়ে নাই বুজিছে মানে কেনেকুৱা ভাগৰ লাগিছে বহুত দূৰ আহি আছোঁ পোৱাগৈ নাই বেক চাইডে কোনফালে যাওঁ আকৌ তো গাইছ এইটো আছিলে ৱাটাৰফল মানে আৰু ওপৰলৈ আছে যে বহুত দূৰ যাব লাগে তো নগ'লোঁ মানে বহুত বেছি ভয় লাগিলে ওপৰত তো গাইছ আমি গা চা ধুই কৰি আহিলোঁ আহি পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি দেখা পাইছে এই মানে গা নুধুলে যে সেইকাৰণে এনেকৈ আছে বাৰু অৱশ্যে আমি চবেই কাপোৰ চেঞ্জ কৰি দিলোঁ তাৰপিছত এতিয়া ইয়াতে আমি দোকানত বহি আছোঁ খাব লৈছোঁ আৰু এইটো দিছে পিঠা আৰু চাহ এইটো কি পিঠা কয় কেটলি পিঠা আৰু ভাপত দিয়া অঁ ভাপত দিয়া মানে ঠাই বিশেষকৈ নাম বেলেগ ন সেইটো কৈছোঁ আমি বাৰু এইটো টেকেলি পিঠা বুলি কওঁ তো এতিয়া আমি খাই কৰি পেলাই আৰু কিবা এটা খাম খাই কৰি পেলাই একদম ঘৰলৈ যাম তো আকৌ আপোনালোকক নেক্সট এটি ব্লগৰ সৈতে লগ পাই আছোঁ আজিলৈ টাটা বাই বাই